ইটোৰ কোনো প্ৰব্লেম নাই কিন্তু সান্তালীৰ সাহিত্য অল সিকি স্ক্ৰিপ্টত হ'ব আৰু এটা হ'ব লাগে বড়োবিলাকেও আগতে ৰোমান স্ক্ৰিপ্টৰ আন্দোলন কৰিছিল। হেল্ল' নমস্কাৰ গাইছ, আজিটো মানে বহুত ভাল দিন আৰু আজিটো প্ৰগ্ৰাম হৈ আছে বহুত ডাঙৰ কুচু গাঁৱত আৰু গৈ আছোঁ। আমাৰ লগত ফ্ৰেণ্ড আছিল 3জন আৰু মই 4জন। এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু তাতে বহুতজন ছোৱালীকে লগ পাম আৰু মই পটাব পাৰিম নে নোৱাৰিম এইটো তোমালোকৰ লগত গোটেই ভিডিঅ'টো আপোনালোকে চাই থাকিবা। আৰু ফাইনালি গাইছ এতিয়া আমালোকে আহি পাইছোঁ আৰু এইখন গেটটো হৈছে এইখন আৰু ইয়াতে বহুতজন মানুহটো আছে আৰু মই ভিতৰলৈ বহুত ব্লগ কৰি আপোনালোকে নিশ্চয় ভিডিঅ'টো কণ্টিনিউৱাছ চাই থাকিবা আৰু যাম। ভিডিঅ'টো ব্লগ বনাই আছিল আজি কেনেকুৱা লাগি আছে আপুনি? ফাইনালি গাইছ আমালোকে গেটো আহি পোৱা নাই আৰু মানুহ চাওক বহুত মানে ইয়াতে চাই আছে যে ইমান যে মানুহ আহিছে যে আগৰ বছৰ যে কি 30 জুন বুলি কোৱা হয় তাতে ইমানটো মানুহটো নাছিল আৰু চোৱা মানুহবিলাক সিমান। ফাইনালি গাইছ এই গেটখন আহি পাইছোঁ আৰু চব মানুহবিলাক বহুত ইয়াতে আৰু মই এনেকুৱা ভিডিঅ'খন বনাই আছোঁ আৰু আপোনালোকে কেনেকুৱা লাগি আছে? মইতো বহুত ভাল লাগি আছোঁ আৰু চোৱা এইফালে যাম আৰু মইতো বহুত মানে ভাল লাগি আছে মানে বহুত দিন পৰা মই ভিডিঅ'টো এনেকৈ বনাব পৰা নাছিল আৰু মইতো আজি মানে কি ক'ম আৰু বোলা আৰু মই কৈছোঁ ছোৱালী পাম নে নাপাম এইটো মই নাজানো বোলা আৰু এতিয়া এইখন হৈছে মানে কি ক'ম আৰু বহুত ভাল লাগিছে আৰু মই যে কৈছিল যে কোনে আৱিষ্কাৰ কৰিছিল এইখনটো মানে ময়ো ভাবা নাছিল যে মোৰ ব্লগাৰ আছিল যে মোৰ লগত যি মানে সৰুৰ পৰা অল চিটি মানে মোৰ লগত মানে শ্বেয়াৰ কৰিছে সেইজন পণ্ডিত ৰঘুনাথ মুৰ্মু নামটো চোৱা আৰু ইয়াতে বহুত মানে এনেকুৱা পূজা কৰিছে কি কৰিছে আৰু চোৱা মানুহবিলাক ইয়াতে বহুত মানে চাই আছে ইয়াতে মানে কি ক'ম আৰু ইয়াতে চাই থাকিবা ইমান যে মানুহ আছে মানুহ। এতিয়া মই পূজা কৰিম চাওক सेंट्रल कमिटी वाइस प्रेसिडेंट राजेश टुडू उन्हें टीम बताया उपरुम सेनाकाते में संताली काम छुट्टी मनाता दाम दिकना उपरुम तो निहरा दिए মই পূজা কৰিছোঁ বহুত আৰু ভাল লাগিছে আৰু মই মানুহবিলাক মনতে মই ভিডিঅ' গান মিন্টু হেমব্ৰম ডাঙৰীয়া, আমাৰ আদিবাসী সন্মিলনৰ সভাপতি দেৱী ধৰ ডাঙৰীয়া, আমাৰ সান্তালী সাহিত্য পৰিষদৰ সভাপতি ডমৰুধৰ সোৰেন ডাঙৰীয়া, আমাৰ অল ইণ্ডিয়া মানজি পৰগনা মানোৱা আমাৰ অসম ৰাজ্যৰ সভাপতি বজন টুডু ডাঙৰীয়া, আমাৰ মাজত ৰোমান স্ক্ৰিপ্ট নাপালে এতিয়া হিন্দী স্ক্ৰিপ্ট মানে দেৱনাগৰী স্ক্ৰিপ্ট হৈ গ'ল আৰু আমাৰ বড়ো ভাষাৰ কিতাপবোৰ এতিয়া হিন্দী স্ক্ৰিপ্টৰ ছপা হয় আৰু স্কুলত পঢ়োঁতে হিন্দী স্ক্ৰিপ্টত পঢ়িব লাগে কিন্তু আদান প্ৰদান কিবা লিখিব লাগিলে অসমীয়া স্ক্ৰিপ্টত লিখে ৰোমান্স। এতিয়া মানুহ চাওক ইমান গাইছ এতিয়া প্ৰগ্ৰাম শেষ হ'ল আৰু আমালোকেও শেষ মানে একবাৰে বহুত মানে আজিতো গৰমটো নাছিল আৰু তাও ঘৰতে গৈ আছোঁ এতিয়া আৰু চোৱা ইফালে মানে বহুত দূৰ যাব লাগে এতিয়া টাইমটো 7:30মান হৈছে নেকি। ভিডিঅ'লৈকে আপোনালোকে আজি ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি কিনে কোৱা আৰু যদি চেনেলত নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ, বাই বাই।